নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ এইচএছ উত্তীৰ্ণসকলৰ বাবে আহি পৰিছে অত্যন্ত জৰুৰী খবৰ কিয়নো অৱশেষত এইচএছ উত্তীৰ্ণসকলক স্কুটি দিয়াকৈ শিক্ষামন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত আৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিনামূলীয়া স্কুটি বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে সবিক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব আপোনালোকে শেষলৈ চাই থাকিব আৰু যদি এই চেনেলটোত নতুন হয় তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা আপডেটবোৰ আপোনালোকে সদায় পাই ইয়াত কোৱা হৈছিল বিনামূলীয়া স্কুটি বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত আৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে বিশেষ তৎপৰতা কিন্তু এইটো সম্পূৰ্ণৰূপে এটা ভুৱা নিউজ কোনোবা দুষ্ট চক্ৰই যোৱা বছৰৰ ভিডিঅ' এই বছৰ ভাইৰেল কৰি আছে আচলতে এই মুহূৰ্তলৈকে জনোৱা হোৱা নাই যে স্কুটিৰ কাট অফ মাৰ্ক কিমান হ'ব বা স্কুটি কেতিয়া প্ৰদান কৰা হ'ব যেতিয়া আপোনালোকক এই সন্দৰ্ভত অফিচিয়েলভাৱে জনাই তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম তো এইবোৰ ভুৱা সম্প্ৰচাৰৰ পৰা ভুৱা ভিডিঅ'ৰ পৰা আপোনালোকে দূৰত থাকক তো ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব